নমস্কাৰ আমাৰ অসমবাসীৰ বাবে সুখবৰ যে এতিয়ালৈকে কৰোনা ভাইৰাছ কোভিড-19 এটাও পজিটিভ কেছ অসমত নাই তাৰ বাবে মই সমূহ ৰাইজ তথা প্ৰশাসনক অসম চৰকাৰৰ বিশেষকৈ স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশংসনীয় পদক্ষেপ আপোনালোকে ল'লে আৰম্ভণিতে যিহেতু লকডাউন দিলে বৰ্ডাৰ সিল কৰি দিলে সেইখিনি বহুত সহায় কৰিলে অসমক সুৰক্ষিত ৰখাৰ পৰা তথাপিও এতিয়াও ভয় আচলতে আঁতৰ হোৱা নাই কিয়নো ভাৰতবৰ্ষত যিটো সংখ্যা সেই সংখ্যাটো এতিয়া কনফাৰ্ম কেছেছ কৰোনা ভাইৰাছ কোভিড-19 কনফাৰ্ম কেছেছ হৈছে আজি ৰাতিপুৱা চাওঁতে মই কিবা 1362 জন আৰোগ্য হৈছে 138 জন আৰু ইতিমধ্যে প্ৰাণ হেৰুৱাইছে 46 জনে হেতু গতিকে এতিয়ালৈকে বিপদ আঁতৰা নাই মই সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ চৰকাৰে যথেষ্টখিনি কৰিছে মানে এই যুঁজ দিবলৈ ইতিমধ্যে তেওঁলোক সতৰ্ক হৈছে আৰু সাজু হৈছে সম্পূৰ্ণৰূপে আমিও সহায় কৰোঁ আৰু আমি যেনেকৈ পাৰিছোঁ সকলোৱে সহায় কৰিছোঁ বিশেষকৈ এতিয়া প্ৰয়োজন হৈছে লকডাউন মানি চলাটো এইকেইদিনতে দেখিছোঁ কোনোবাই অমান্যও কৰিছে সেইটো দুখৰ বিষয় বুজিবলৈ চেষ্টা কৰোঁ আৰু মই এইটোও বুজিছোঁ যে বহুত সমস্যা হৈছে খোৱা বোৱাৰ ক্ষেত্ৰতো সকলোৰে বাবে সকলোৱে মিলি এই সময়খিনি পাৰ কৰিব লাগিব হাতে হাত ধৰি ইজনে আনজনক হাতে হাত ধৰি মানে মই এইটো কোৱা নাই যে হাত ধৰি কিন্তু মানে সহায় কৰিব লাগিব সেইটো কৈছোঁ আজি এটা বিশেষ কাৰণত লাইভ আহিছোঁ আৰু সেইটো হৈছে আজি মোৰ ঘৰত আহি উপস্থিত হৈছে ফাউণ্ডেশ্যনৰ সদস্যসকল এনেকুৱা কাৰ্য আচলতে মই ভিডিঅ' কৰি বা ফটো তুলি কেতিয়াও দি পোৱা নাই ছ'চিয়েল মিডিয়াত কাৰণ এইবিলাক আত্মসন্তুষ্টিৰ বাবে কৰা হয় কিন্তু আজি এইকাৰণে কৰিছোঁ আজি যাক দিবলৈ লৈছোঁ এইখিনি অনুদান সেইখিনিয়ে তেওঁলোকে মুখেৰে মাতিব নোৱাৰে হয়তো এই লকডাউনৰ সময়ত ক'বও নোৱাৰিব যে আমাৰ ভোক লাগিছে বা পিয়াহ লাগিছে এওঁলোকে খুব প্ৰশংসনীয় প্ৰচেষ্টা চলাইছে হৈছে P for pink, A for apple আৰু W for water আপোনালোকে নিশ্চয় বুজিছে এই যে ৰাস্তাত ষ্ট্ৰীট ডগছসমূহ ঘূৰি ফুৰিছে এইকেইদিন লকডাউনত হয়তো তেওঁলোকৰ বহুত অসুবিধা হৈছে খোৱা বোৱাৰ ক্ষেত্ৰত এওঁলোকে প্ৰতিদিনে লকডাউন আৰম্ভ হোৱাৰ পৰাই হয় লকডাউন আৰম্ভ হোৱাৰ পৰা একচুৱেলি আমাৰ যিটো অৰ্গেনাইজেশ্যন হয় আপোনাৰ এবছৰ পুৰণি অৰ্গেনাইজেশ্যন মেইনলি আমি ষ্ট্ৰে এনিমেলছ ৰেস্কিউৰ কাৰণে কাম কৰোঁ চ' তাৰোপৰি আমি এবাণ্ডন কেছ হওক যিবিলাক এবিউজ কেছ হওক আমি সেইখিনিও লওঁ আৰু যেতিয়াৰ পৰা আমাৰ লকডাউন ষ্টাৰ্ট হৈছে আমি তেতিয়াৰ পৰাই ফিডিং ষ্টাৰ্ট কৰিম গোটেইখিনি আপোনাৰ ষ্ট্ৰে এনিমেলছ আপোনাৰ ডগ কেটছ গোটছ যিখিনি পাইছোঁ ইনফেক্ট চৰাইখিনিতো গোটেইখিনিতে আমি ষ্টাৰ্ট কৰিছোঁ গতিকে ৰাস্তাত যিমানখিনি ঘূৰি ফুৰা জন্তু আছে কুকুৰ মেকুৰী গৰু ছাগলী চৰাই হওক সকলোকে এওঁলোকে খুৱাবলৈ চেষ্টা কৰিছে আৰু মোক কালি ফোন কৰিছিলে এটা বাইট দিবলৈ তেতিয়া মই ক'লোঁ বাইটটো এনেকৈ ক'বলৈ দিছিলে যে যিয়ে পাৰে ঘৰৰ সন্মুখত তেওঁলোকৰো কামটো তেতিয়া যথেষ্ট সহজ হৈ যাব প্ৰত্যেকে ঘৰৰ বাহিৰত এনেকৈ অলপ পানী এটা পাত্ৰত পানী আৰু এটা পাত্ৰত খোৱা বস্তু যদি আমি বাহিৰত ৰাখিব পাৰোঁ এই জীৱ জন্তুখিনিৰ বাবে নিৰীহ জীৱ জন্তুখিনিৰ বাবে তেতিয়া যথেষ্ট সহায় হ'ব এওঁলোকৰ আৰু মোক কৈছিলে যে ৰাইজক আহ্বান জনাবলৈ যিয়ে পাৰে এওঁলোকৰ ৱেবছাইটত ৱেবছাইটত গৈ পেলাই যদি কিবা অনুদান দিব বিচাৰে এওঁলোকে অৰ্থৰ অনুদান নলয় অৰ্থাৎ টকা পইচা নলয় কেৱল খোৱা বস্তু যিটো দিব পাৰি যেনেকৈ ডগ ফুড হওক বা চাউল মই চয়াবিন আজি আমি চাউল আৰু চয়াবিন আগবঢ়াইছোঁ আমাৰ ফালৰ পৰা আপোনালোকেও যদি দিব বিচাৰে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোকে আহ্বান জনাইছোঁ যে এই জীৱ জন্তুসকলৰ বাবে যিসকলে হয়তো ক'বও নোৱাৰে ভোক লাগিছে পিয়াহ লাগিছে তেওঁলোকৰ বাবে আপোনালোকে দ্য ফাউণ্ডেশ্যন বুলি ৱেবছাইটটোলৈ গৈ পেলাই এওঁলোকক আপোনালোকে জনাব পাৰে জনোৱাৰ পিছত এওঁলোক নিজে আপোনালোকৰ ঘৰত উপস্থিত হ'বগৈ মই গুৱাহাটীৰ কথা কৈছোঁ গুৱাহাটীৰ কথা কৈছোঁ আৰু বাকী আন ঠাইত এওঁলোকে আহ্বান জনাইছে যাতে ঘৰৰ সন্মুখত আপোনালোকে এনেকৈ অলপ পানী আৰু এনেকৈ খোৱা বস্তু মই ভাত আৰু দৈ দিছোঁ দৈ সানি থৈছোঁ তেনেকৈ আপোনালোকে প্ৰতিদিনে দিলে এই জীৱ জন্তুখিনি এই জটিল সময়ছোৱাত যথেষ্ট উপকৃত হ'ব গতিকে মই লকডাউন যিহেতু ছ'চিয়েল ডিষ্টেঞ্চিং দূৰৰ পৰাই দিছোঁ আৰু এয়া চাউল আমাৰ ফালৰ ইটছ হেভি থেংক ইউ ছ' মাছ আপোনালোককো ধন্যবাদ
ইমান ভাল কাম কৰিছে তাৰমানে বি ছেফ মাস্ক পিন্ধা নাই মাস্ক আছে ঠিক আছে আছে। ঠিক আছে অ'কে থেংক ইউ আমি অকণ সকলোৰে কাৰণে অকণমান দূৰতে বাৰু মই বাৰু ঠিক আছে এইখিনিতে লাইভটো সামৰিছোঁ আপোনালোক কুশলে থাকক এতিয়াও সমস্যা আঁতৰ হোৱা নাই মই অকণমান আগতে ক'লোঁ ভাৰতবৰ্ষত এতিয়া মৃত্যুৰ সংখ্যা 46 হ'লগৈ আৰু মৃত্যুৰ সংখ্যা যেতিয়া তালিকাখন ক'ব এটা সংখ্যাহে দিব কিন্তু এটা পৰিয়ালৰ বাবে যিজন ব্যক্তিক হেৰুৱায় তেওঁলোকে আচলতে পৃথিৱীখন হেৰুৱাই দিয়াৰ নিচিনা হয় গতিকে সজাগ হওক নিজেও সুৰক্ষিত থাকক আনকো সুৰক্ষিত ৰাখক অযথা ওলাই ঘূৰি নুফুৰিব লকডাউনৰ সময় আৰু আমি সকলোৱে যেনেকৈ পাৰোঁ তেনেকৈ আমাৰ সহায় আগবঢ়াবলৈ চেষ্টা কৰিম